আপোনাৰ মনত হয়তো এইটো প্ৰশ্ন আহে যে স্কুল বাছবিলাকৰ ৰং হালধীয়া কিয় হয়। কিছুদিন পূৰ্বে আমাৰ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে ব্যক্তিগত খণ্ডৰ স্কুলসমূহৰ বাছবিলাকৰ ৰং হালধীয়া হ'ব লাগে। ইয়াৰ আচল কাৰণ কি হ'ব পাৰে যে স্কুল বাছবিলাকৰ ৰং হালধীয়া হ'ব লাগে। এনেকুৱা কেৱল আমাৰ ভাৰততে নহয়, বিদেশৰ স্কুল বাছবিলাকৰ ৰঙো হালধীয়া হয়। গতিকে জানো আহক ইয়াৰ আচল ৰহস্য। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালৈ এটা অনুৰোধ, যদিহে এতিয়ালৈ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো দবাই দিয়ক। 1930 চনত আমেৰিকাত পোনপ্ৰথমে এইটো বিষয় লৈ আলোচনা হৈছিল আৰু তেওঁলোকে বাছবিলাকৰ ৰং হালধীয়া হ'ব লাগে বুলি সিদ্ধান্ত লৈছিল। আৰু এই নিয়মটোৱে লাহে লাহে আহি আমাৰ ভাৰত পালে। আপুনি হয়তো ভাবিছে বেলেগ ৰংবিলাক বাছনি নকৰি হালধীয়া ৰংটোৱে কিয় বাছনি কৰি ল'লে। হালধীয়া ৰংটো বাছনি কৰাৰ এইটোৱে কাৰণ যে বাকী ৰংবিলাকৰ তুলনাত হালধীয়া ৰংটোৱে 1.24 গুণ বেছিকৈ মানুহক আকৰ্ষিত কৰে আৰু বাকী ৰংবিলাকৰ তুলনাত অতি সহজেই হালধীয়া ৰংটো মানুহৰ চকুত পৰে। আপুনি হয়তো দেখিছে যে ৰাস্তাৰ কাষত থকা সাংকেতিক চিহ্নযুক্ত বৰ্ডবোৰ হালধীয়া হয়, যাতে অতি সহজে মানুহৰ চকুত পৰে আৰু কোনো দুৰ্ঘটনাগ্ৰস্ত নোহোৱাকৈ পাৰ হৈ যাব পাৰে। আমাৰ উচ্চতম ন্যায়ালয়ে স্কুল বাছবিলাকৰ বাবে কিছুমান নিয়ম বান্ধি দিছিল। এই নিয়মবিলাকৰ ভিতৰত হৈছে সকলোবোৰ স্কুল বাছ হালধীয়া হ'ব লাগিব, বাছবিলাকত স্কুলৰ নাম আৰু প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীৰ ফোন নম্বৰ লিখি দিব লাগিব। বাছবিলাকৰ ভিতৰত প্ৰাথমিক শিক্ষাৰ বাবে কিছু সুবিধা থাকিব লাগিব, যাতে বাছত থকা সময়খিনি ছাত্ৰ-ছাত্ৰীসকলে কিছু শিক্ষা লাভ কৰে। বাছবিলাকৰ গতিবেগ নিৰ্ধাৰণ কৰি দিয়া হৈছিল, যাতে কোনো ধৰণৰ দুৰ্ঘটনাগ্ৰস্ত নহয় আৰু বাছসমূহৰ চালকবিলাক সম্পূৰ্ণৰূপে প্ৰশিক্ষিত হ'ব লাগিব আৰু চৰকাৰৰ দ্বাৰা ভেৰিফিকেশ্যন কৰা হ'ব লাগিব। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।